ইয়াত গ্ৰাউণ্ড ৰিয়েলিটিটোৰ বিপৰীত ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে কাক সমৰ্থন কৰিব লাগে কাক নকৰিব লাগে। সমৰ্থন BPFকে কৰিব লাগে বুলি প্ৰত্যেক জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষা-ভাষী সিদ্ধান্তত আহিছে যে এইবাৰ কোনো পাৰ্টি নহয় BPFকে জিকাই দিব লাগে। গতিকে 19 চনে হওক 20 চনে হওক 50 চনে হওক যিমানে মন্ত্ৰী আহক যিমানে MLA আহক ইয়াত কামত আহিব। আজি BPF দলৰ কেন্দ্ৰীয় অফিচ হেড অফিচৰ আমাৰ যি অডিটৰিয়াম আছে সেই অডিটৰিয়ামত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ পৰা UPPLৰ সদস্য আৰু BJPৰ সদস্যসকলে BPFত যোগদান কৰিছে এৰাউণ্ড 500। এতিয়াও চলি আছে কাৰ্যসূচী। মই বেলেগ কামত যাম। ইতিমধ্যে 200+ জইন হৈছে আৰু আধাই যোৱা নাই। আমাক জনাইছে এৰাউণ্ড 500 আছে। গতিকে ইয়াত কোকৰাঝাৰ জিলাৰ BJPৰ বিভিন্ন গোট কি বুলি কয় এইটো মানে বিভিন্ন গোট BJPৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু মহিলা গোটৰ ছেক্ৰেটাৰী তেখেতসকলে জইন কৰিছে BPF দলত। দেখিবলৈ পোৱা গৈছে BJPৰ প্ৰায় ডিষ্ট্ৰিক্ট ভাল ভাল কৰ্মীসকলে BPFত যোগদান কৰিছে আৰু UPPLৰ যি অঞ্চলৰ নেতাসকল আছে এটা প্ৰাইমাৰী বা এটা চুবাত যি নেতাসকল থাকে এই তেনেকুৱা নেতাসকলে গাঁৱৰ নেতা বা চুবাৰ নেতা বা অঞ্চলৰ নেতাসকলে BPFত যোগদান কৰিছে। মিনিষ্টাৰ অশোক সিংহলে কৈছে যে BPFৰ বাছ 2-2.5 ভিতৰত খালী কৰি দিব, খালী কণ্ডাক্টৰ আৰু ড্ৰাইভাৰ থাকিব বুলি কৈছে। ভাল কথা। তেখেতে নিশ্চয় কোকৰাঝাৰতে আছে মই গম পাওঁ। যোৱাকালিৰ পৰা তেখেতে ইয়াতে ক'ৰবাত বেছ কৰি পেলাই বিভিন্ন অঞ্চলত সোমাই আছে। এতিয়া তেখেতে দেখিব গ্ৰাউণ্ড ৰিয়েলিটিটো কি, ৰাইজই ক'ব তেখেতক কি হৈ আছে। আমিতো যিটো দেখিলোঁ BJP আৰু UPPLৰ মানে গৰাখহনীয়া হৈছে। যিটো জইনিং প্ৰগ্ৰাম সেইটোৱে এটা কাৰ্যসূচী আগন্তুক লোকসভা ইলেকশ্যনৰ কাৰণে ৰাইজে আমাৰ ওপৰত আস্থা বাঢ়ি আছে আৰু UPPL আৰু প্ৰেজেণ্ট চৰকাৰৰ ওপৰত আস্থা কমি গৈ আছে, হেৰাই গৈ আছে আস্থা। গতিকে ৰাইজে উপলব্ধি কৰিছে যে ই গভৰ্ণমেণ্ট বা UPPLৰ দলৰ দ্বাৰা একো নহ'ব। গতিকে BPFত যোগদান কৰাটোই ভাল আৰু MP ইলেকশ্যনত BPFৰ কেণ্ডিডেটক যেনে প্ৰকাৰে জিকাই দিব লাগে সেই মেণ্টেলিটি দি এতিয়া বিভিন্ন দলৰ মানুহসকলে BPFত যোগদান কৰিছে। ডেফিনেটলি হৈছে। আমি যিটো শুনিছোঁ 5জন কেবিনেট মিনিষ্টাৰ আৰু 14জন MLA সকলে দায়িত্ব পাইছে আমাৰ কোকৰাঝাৰ চিৰাং ওদালগুৰি BTC অঞ্চলৰ কাম কৰিবৰ কাৰণে। নিশ্চয় তেখেতসকলে উপলব্ধি কৰিব পাৰিছে যে নিজৰ পাৰ্টিৰ যিটো অৱস্থা সেইটো বেয়া হৈ আছে BTCত। ইয়াৰ কাৰণে ইমান কেইটা মানে মন্ত্ৰী আৰু MLA সকলক দায়িত্ব দিছে। কিন্তু ইয়াত গ্ৰাউণ্ড ৰিয়েলিটিটোৰ বিপৰীত ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে কাক সমৰ্থন কৰিব লাগে কাক নকৰিব লাগে। সমৰ্থন BPFকে কৰিব লাগে বুলি প্ৰত্যেক জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষা-ভাষী সিদ্ধান্তত আহিছে যে এইবাৰ কোনো পাৰ্টি নহয় BPFকে জিকাই দিব লাগে। গতিকে 19 চনে হওক 20 চনে হওক 50 চনে হওক যিমানে মন্ত্ৰী আহক যিমানে MLA আহক ইয়াত কামত আহিব। থেংক ইউ।